নমস্কাৰ বন্ধুসকল, আজি ব্লগলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি একচুৱেলি আমাৰ খুলখালিয়তি আহিছিলে, বহুত দিনৰ ফুৰি পেলাই আমাৰ ঘৰত থাকিলে মেলিলে, এতিয়া যাবলৈ লৈছে ইয়াৰ পৰা। এতিয়া মই গাড়ীত উঠাবলৈ আহিছোঁ আৰু আজি ব্লগত আপোনালোকক দেখুৱাম আমাৰ ৰজাবাৰী চাৰিআলিৰ ৰাতিপুৱা সময়কণ খুব ঠাণ্ডা সময়। এই সময়খিনি আপোনালোকে দেখিলে গম পাব, দোকান পোহাৰ বিশেষ খোলা নাই আৰু বাকীখিনি মই সকলো দেখুৱাম। আৰু এটা নতুন বস্তু দেখুৱাম, ভিডিঅ'টো লাষ্টলৈ চাওক, গম পাব। আপোনালোকে দেখিছে বাছ আহিলে, আপোনাৰ বাছত সিহঁতক মই উঠালোঁ আৰু এতিয়াও উঠাই মেলি সিহঁতে যাবলৈ লৈছে আৰু সিহঁতক উঠাই মেলি মোৰ আজৰি। এতিয়া মই ঘৰ আহিম, আহি পেলাই মোৰ দিনটো যি কাম আছে সেই মই ওলাই যাম। বহুত দিনৰ মূৰত আচলতে যোনে নহওক লাগিলে বহুত দিনৰ মূৰত এনেকৈ আহি পেলাই গুচি যোৱাৰ পিছত অলপ মনটো আচলতে বেয়া লাগে। আৰু আমাৰ গ'লে কথাটো ক'বই নালাগে, আমাৰ মিছেছে এতিয়ালৈকেতো ধৰক তেওঁলোক যোৱাৰ পিছত মনটো বেয়াই কৰি আছে। একচুৱেলি কি হয়, আমাৰ খুলখালিয়তি তেওঁ বহুত দূৰত থাকে, দুৰ্গাখনত থাকে, গতিকে তেওঁলোক যেতিয়া আহে বছৰত প্ৰায় এবাৰেই অহা হয় আৰু যেতিয়া আহে প্ৰায় এনেকৈ গৰম বন্ধৰ দিনকেইটাত আহে, যাতে কোনো স্কুলতো বাধা বিঘিনি নহয়। মানে আহিলে কৰিলে ধৰক আপোনাৰ সেই পূৰা এমাহৰ ভিতৰত প্ৰায় 20 পৰা 25 দিন তেওঁলোক থাকে আৰু থাকি মেলি যায়গৈ। আৰু এওঁলোকক থ'লোঁ, থৈ পেলাই মই গাড়ী ঘূৰাইছোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ। মই এটা বস্তু ল'বলগীয়া আছে, মই পাহৰি আছোঁ। এইখিনি সময়তে ইয়াতে বেটেৰী ৰিক্সা পাতি কৰি বহুত ভিৰ লাগে ইয়াতে। কেতিয়াবা দেখুৱাম মই গোটেই আপোনাৰ ব্যস্ততা ইয়াৰ কেতিয়া হয় মই সকলো দেখুৱাম। ইয়াত ফাৰ্মাচী থাকে এইফালে। ইয়াতে আমাৰ সুনীলদাৰ দোকান আছে, মই সুনীলদাৰ দোকানৰ পৰা দুটামান বস্তু ল'ব লাগে, এই বস্তুকেইটা লওঁ। আজি মই আপোনাক বস্তু এটা দেখুৱাম। এই বস্তু যেতিয়া মই কিনিম এইখন দোকানখন, বস্তুবোৰ কিনোতে মই এটা আপোনাৰ এপছ ব্যৱহাৰ কৰিম, যিটো যোগেদি আপুনি যদি পইচা খৰচ কৰে আপোনাৰ পইচাটো সদায় তাৰপৰা আপুনি ভাল এটা কেছবেক পাব। মানে সেই বস্তু আপোনাক মই দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে মন কৰিব বস্তুটো। আপোনাৰ যিটো মই এপছৰ কথা কৈছোঁ, সেই এপছ এইটো আপোনাৰ এপ্লিকেশ্যনটো চাওক, আপোনাৰ ছুপাৰ কেছ বুলি কয়। এইটো আপুনি যেতিয়া ব্যৱহাৰ কৰিব, ইয়াত আপুনি চাওক, ইয়াত আপোনাৰ দেখাইছোঁ এইখিনি দিছেনে, আমি ৰিডিম কেনেকৈ পাইছোঁ এইখিনি, যিমানখিনি ৰিচাৰ্জ কৰিছোঁ বা আপুনি য'তে আপুনি পইচা মানে মাৰ্চেণ্টবিলাকত আপুনি যিমানে টকা খৰচ কৰিব, তাতে আপুনি বিশেষকৈ এপ্লিকেশ্যনটো আপোনালোকে যেতিয়া ৰিচাৰ্জ কৰিলে আপোনালোকে বেছি বেনিফিট পাব। ধৰক এয়াৰটেলত বেছিকৈ দিয়ে, জিঅ'ত অলপ কম দিয়ে। যিমান আপুনি মাৰ্চেণ্টবিলাক যিবিলাক দোকানবিলাকত আপুনি ৰিচাৰ্জ কৰিব বা কিবা কৰিব, আপুনি পইচা যদি কিবা পে'মেণ্ট কৰে ধৰক সেইবিলাকত আপুনি ভাল এটা ইয়াৰ পৰা আপুনি কেছবেক পাব। আৰু এইটো আপুনি ব্যৱহাৰ কৰি চাব, সেইটো কোনো পেইড প্ৰমোশ্যন নহয়, মই ৰিভিউহে দিছোঁ আপোনাক। খুব ভাল, মই ব্যৱহাৰ এইটো চবকে ভাল কথা কি আপোনাৰ ফ্লিপকাৰ্টৰ মানে নিজৰে এইটো এটা এপ্লিকেশ্যন হয়, গতিকে ইয়াত আৰু কোনো ছেফটিৰ কোনো কথাই নাহে, গতিকে চিন্তা কৰিবলগীয়া কোনো কথাই নাই। খুব ভাল পাব ব্যৱহাৰ কৰি। গতিকে মই এটা অন্য এটা ভিডিঅ' মই বনাম বাৰু, লং এটা ভিডিঅ' মই বেলেগ এটা বনাম, আপুনি তাত নিজে চাব পাৰিব বস্তুটো কেনেকৈ কি কৰিব লাগে। ইয়াত আপুনি যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই, ক্ৰেডিট কাৰ্ড যদি আপোনাৰ প্ৰয়োজন হয়, ইয়াৰ পৰা আপুনি ক্ৰেডিট কাৰ্ডটো ইছ্যু কৰাব পাৰে। মিনিমাম 100 টকা আপুনি ফিক্সড ডিপ'জিট কৰি আপুনি ক্ৰেডিট কাৰ্ড ল'ব পাৰে, যাৰ চিভিল ভালিটো এনেই পাই যাব। কাৰোবাৰ যদি চিভিল ডাউন আছে বা কাৰোবাৰ যদি চিভিল বনাই নাই বা কাৰোবাৰ চিভিল যদি কিবা যদি বেয়া আছে, তেতিয়া আপোনালোকে এই এপ্লিকেশ্যনটো আপোনালোকে ল'ব পাৰে। খুব ভাল এটা এপ্লিকেশ্যন, ব্যৱহাৰ কৰি এবাৰ চাব আৰু কেনেকুৱা পালে আপোনালোকে মোক জনাব। মই অলৰেডি ব্যৱহাৰ কৰি আছোঁ, মই ভালেই পাইছোঁ। ইয়াত চবকে ভাল কথা কি, ইয়াত আপুনি যিটো ৰিডিম কৰিব নহয়, সেই ৰিডিম কৰা পইচাটো সেইটো কিন্তু আপুনি ডাইৰেক্ট নিজৰ একাউণ্টলৈ আপুনি উঠাই ল'ব পাৰে। চবকে বেষ্ট পাৰ্ট মোক সেইটো লাগিলে। ঠিক আছে বাৰু, যি কি নহওক এইটো বিষয়ে আমি পিছত কথা পাতিম। বৰ্তমান মই এতিয়া ঘৰলৈ উভতিছোঁ আৰু এই আমাৰ ৰাতিপুৱাৰ সময় আমাৰ ৰজাবাৰীত কোনো এতিয়া ভিৰ ভাৰ নাই, কিন্তু অলপ পাছত লাহে লাহে আৰু ভিৰ হ'ব। আমাৰ এই সোঁহাতে যিটো ৰাস্তা সোমাই গৈছে দেখিছে, এইফালেদি গ'লে আপুনি আমাৰ শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী আপুনি পাব, য'ত মই একচুৱেলি প্ৰথম ছাত্ৰ আছিলোঁ। গৌৰৱেৰে কওঁ, আমি প্ৰথম ছাত্ৰ আছিলোঁ, মাত্ৰ 5জন ছাত্ৰ আছিলোঁ আৰু 2গৰাকী ছাত্ৰী আছিলে। আৰু আজি বৰ্তমান সময়ত সেইখন স্কুলত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে, গতিকে ভাল লাগে। আৰু এই ৰাস্তাটো চিনি পাইছে, চিধাকৈ গ'লে মানে পোনে পোনে যদি আপুনি যায় মোৰ নিজৰ গাঁওখন পাব। আৰু মই সোঁফালে গ'লে এতিয়া মই য'ত থাকোঁ একচুৱেলি সেই ঠাইডোখৰতহে এই ৰাস্তাটো, সেই ঠাইডোখৰ পাব আপুনি। মই য'ত থাকোঁ তালৈ যোৱা ৰাস্তা হয় এইটো। আৰু এইফালে গ'লে আপুনি মধুপুৰ যাব পাৰে বা আপুনি অন্য
সংলগ্ন বহুতখিনি জেগা আছে মই ভিতৰত সেই ৰাস্তাবোৰ মই কভাৰ কৰিম সেইখিনি গোটেইখিনি দেখুৱাম আৰু ঘৰ আহি পালোহি গতিকে আজিৰ যিটো ব্লগ আছিলে আমি ইয়াতে সামৰিছোঁ আৰু এটা নতুন ব্লগত আপোনালোকক পুনৰ লগ পাম তাৰ কামনে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ